ब्रह्मापण ब्रह्मावीर ब्रह्मग्नो ब्रह्मणाहुतं ब्रह्मैवतेन गन्तव्यम् ब्रह्मा कर्म समाधिना ॐ सहना भवतु सहनो भुनक्तु सह वीर्यकरवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। ছয় ঋতুৰ সমাহাৰেৰে উত্তৰ পূব ভাৰতৰ পৃষ্ঠভূমি অসম ৰাজ্য। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত এই ছয় ঋতুৰ সমাহাৰ। প্ৰাকৃতিক পূৰ্ণ অৱয়ৱেৰে চিৰযৌৱনা অসম। নানা জাতি উপজাতিৰ বসতি উত্তৰ পূব ভাৰতৰ লগতে অসমৰ কৃষিভূমিৰ কৃষক সমাজ জীৱনৰ কৃষি কৰ্মৰে গঢ়া সামাজিক অৰ্থনৈতিক সাংস্কৃতিক বৈচিত্ৰ্যপূৰ্ণ জীৱন। কৃষিভিত্তিক অসমৰ প্ৰধানতঃ তিনিটি বাপতি সাহোন উৎসৱ বিহু। বহাগ মাহত ৰঙালী বিহু, কাতি মাহত কঙালী বিহু আৰু মাঘ মাহত ভোগালী বিহু। अग्नि प्रज्वलितं सातुर्वर्ण हुतासनं सुवर्णवर्णममलं ज्योतिरूपाय नमः। অসমীয়া ঢেঁকীশালৰ ঢেঁকীৰ শব্দত প্ৰাণ পাই উঠা অসমীয়া সমাজৰ জনপ্ৰিয় এবিধ জলপান সান্দহ। 14 শতিকাত অপ্ৰমাদী কবি মাধৱ কন্দলী বিৰচিত অসমীয়া ভাষাত ৰচিত ৰামায়ণত অসমীয়া সমাজ জীৱনত ধানৰ পৰা উৎপাদিত খাদ্য ভাতৰ লগতে বিভিন্ন প্ৰকাৰে নিজৰ খাদ্য প্ৰস্তুতিৰ কথা জানিব পৰা যায়। 1671 চনত অসমীয়া সৈনিকে মোগলৰ বিৰুদ্ধে শৰাইঘাট ৰণত যুঁজ দিবলৈ যাওঁতে লগত খাবলৈ নিছিল কোমল চাউল, সান্দহ, ভীমকল আদি। মোগল সৈন্যই ভাবি আচৰিত হৈছিল অসমীয়া সেনাই কি খাই তেওঁলোকৰ লগত যুঁজিবলৈ শক্তি পাইছিল। ভাৰত চৰকাৰে ভাৰতীয় সেনাবাহিনীৰ সীমান্ত প্ৰহৰীলৈ খাবলৈ কোমল চাউল পঠিয়াই বুলিও জনা যায়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া খাদ্য সংস্কৃতিক নকৈ চোৱাৰ হেঁপাহ জগাই থৈ গৈছে তেওঁৰ লিখনিৰ মাজেৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই মাঘত সোণৰ হাতেৰে লখিমী আদৰাৰ কথা তেওঁৰ গীতৰ মাজেৰে কৈ গ'ল। পাহাৰ ভৈয়াম এক কৰা উত্তৰ পূব ভাৰতৰ খাদ্য সংস্কৃতিৰ কথাও ক'লে তেওঁৰ গীতৰ মাজেৰে। মাঘৰ বিহুতে মনত সাহ বান্ধি শিৱসাগৰীয়া অজিত শৰ্মা বৰুৱাই মহানগৰী গুৱাহাটীৰ বুকুত গঢ়ি তুলিলে ভোগালী জলপান প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানে অসমীয়া জলপানৰ লগতে তিথি উৎসৱ পাৰ্বণ আদিত ব্যৱহৃত খাদ্যক চকুত লগাকৈ ন সাজেৰে ব্যৱসায়িক ব্যৱস্থাৰে সমাজৰ আগত সজাই বজাৰত উপলব্ধ কৰিলে। জীৱন যুঁজত প্ৰতিকূল পৰিৱেশ প্ৰতিবন্ধকতা নেওচি অসীম ধৈৰ্যৰে কৰ্মময় জীৱনক আগুৱাই নিয়া এগৰাকী সাহসী যোদ্ধা অজিত শৰ্মা বৰুৱা। ল'ৰালিৰ স্মৃতিক সাৰথি কৰি হেজাৰজনৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা অজিত নামৰ যুৱকজনেই সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰা আজিৰ ভোগালী জলপানৰ স্বত্বাধিকাৰী।
শিৱসাগৰ জিলাৰ টেঙাপুখুৰীৰ এটি কৃষক ব্ৰাহ্মণ পৰিয়ালত 1963 চনৰ 10 অক্টোবৰত অজিত শৰ্মা বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ স্বৰ্গীয় ৰিপুনাথ শৰ্মা আৰু মাতৃ শ্ৰীযুতা ভানুদেৱী। তেখেতে কয়, মই ঘৰত সৰুতে পিঠা পনা বনোৱা দেখি আপ্লুত হৈছিলোঁ আৰু অসমীয়া পৰম্পৰাগত জলপান খাদ্য সম্ভাৰক ভাৰতৰ আন ৰাজ্যৰ লোকক আকৰ্ষিত কৰিব পৰাকৈ ব্যৱসায় কৰি বুলি মনে মনে সংকল্প লৈছিলোঁ। নিজে হাতে কামে লাগি চিকুনি অসমীয়াৰ খাদ্য সংস্কৃতি সম্ভাৰক মান সন্মানেৰে বিশ্ব দৰবাৰলৈ নিয়াৰ অদম্য হেঁপাহেৰে গঢ়ি তোলা অসমৰ পৰম্পৰাগত খাদ্য প্ৰস্তুতকাৰক থলুৱা উদ্যোগ আজিৰ জনপ্ৰিয় বহু কৰ্মচাৰীৰ সহযোগিতাৰে গঢ়ি উঠা ভোগালী জলপান। অজিত শৰ্মা বৰুৱাৰ সহধৰ্মিনী শ্ৰীমতী অঞ্জলি শৰ্মা বৰুৱা তেওঁৰ ব্যৱসায় সফলতাৰ মূল ব্যক্তিগৰাকী। নমস্কাৰ। ভোগালী জলপান মূলতঃ অসমৰ থলুৱা জা জলপান পিঠা পনাকে ধৰি আমি দৈনিক খাদ্য তালিকাত সন্নিৱিষ্ট কৰিব পৰা আন বহু উন্নতমানৰ স্বাস্থ্যকৰ বিশুদ্ধ আৰু নিৰ্ভেজাল খাদ্য সামগ্ৰীৰ উৎপাদন আৰু বিপণনৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য আৰু অদ্বিতীয় প্ৰতিষ্ঠান। প্ৰণিধানযোগ্য যে ভোগালী জলপানৰ খাদ্য সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে প্ৰিজাৰ্ভেটিভবিহীন আৰু অন্যান্য ক্ষতিকাৰক দ্ৰব্যৰ পৰা মুক্ত। আমাৰ উৎপাদিত থলুৱা জা জলপান আৰু পিঠাপনাসমূহৰ ভিতৰত আছে সান্দহ, নাৰিকলৰ লাড়ু, পকা মিঠৈ লাড়ু, তিলৰ লাড়ু, তিলপিঠা আৰু নাৰিকলৰ পিঠা, লাহি চিৰা, মালভোগ চিৰা, পিঠাগুড়ি, জহা চাউল, কোমল চাউল, মুড়ি, আখৈ আৰু আখৈগুড়ি। তাৰোপৰি আমাৰ আছে দুবিধকৈ ৰেডি টু ইট বা পলকতে খাব পৰা জলপান, মিল্কি সান্দহ আৰু মিল্কি জলপান। পৰম্পৰাগত পদ্ধতিকেই অনুসৰণ কৰি নপ্ৰযুক্তিৰ মাধ্যমেৰে এই দুবিধ জলপান প্ৰস্তুত কৰা হৈছে। কেৱল পানী মিহলালেই খাবলৈ তৈয়াৰ হৈ পৰা এই দুবিধ জলপান টিফিন খাদ্য হিচাপে জনপ্ৰিয়, লগতে দীঘলীয়া যাত্ৰাটো লৈ যাবলৈ সুবিধাজনক। কিনো দিলিও এইবোৰ খাবলে? জলপান আকৌ। জলপান ক'ৰ পৰা অনা? ক'ৰ পৰা অনা মানে? হেৰ' যোৰ তোৰ জলপান মই নেখাওঁ নহয়, তই নাজানো নেকি? যোৰ তোৰ পৰা অনা জলপান নেখাওঁ মানে? তই দিয়া জলপানত ISO চাৰ্টিফিকেট আছে। ISO চাৰ্টিফিকেট? আৰু সেই ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাৰ প্ৰমাণ পত্ৰ আছে। সম্পূৰ্ণ স্বাস্থ্যসন্মত বুলি স্বীকৃত হয়নে? সম্পূৰ্ণ স্বাস্থ্যসন্মত জলপান? কিও এইবোৰ? শুন, ISO চাৰ্টিফিকেট থকা মানে ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা সম্পূৰ্ণ স্বাস্থ্যসন্মত জলপানহে মই খাওঁ। ক'তনো পাবি তই? কেলে? ভোগালী জলপান আছে নহয়। সুস্বাস্থ্যৰ বাবে ভোগালী জলপানহে একেবাৰে উপযুক্ত। আহা আহা আগবাঢ়ি গাওঁ ভোগালী বেগা, হাতে হাত ধৰি গাওঁ ভোগালী বেগা, সবে ভাই ভোগালীৰে জয় ভোগালীৰে জয়। অসমীৰ বুকুতে অসমীয়া জাতি নিজক পাহৰি গ'ল, নিজক পাহৰি গ'ল। আহা আহা আগবাঢ়ি গাওঁ ভোগালী বেগা, হাতে হাত ধৰি গাওঁ ভোগালী বেগা।
কাহিনীৰ অন্তৰালত আচলতে ভোগালী জলপানৰ সৃষ্টি সোমাই আছে। আচলতে চাকৰিৰ কাৰণে মোক মায়ে মোৰ শিৱসাগৰৰ ঘৰৰ পৰা গুৱাহাটীলৈ পঠাই দিছিল। এজন বন্ধুৰ সৈতে মই গুৱাহাটীত আহোঁ। গুৱাহাটীত এটা প্ৰাইভেট কোম্পানীত চাকৰি পাওঁ আৰু সেই কোম্পানীত চাকৰি কৰোঁ আৰু কম পইচাৰে মই মোৰ চাকৰি জীৱনৰ পাতনি মেলোঁ। কিন্তু আচলতে মই ঘৰত থকা অৱস্থাত মোৰ এটা সৰু সুৰা ব্যৱসায় আছিল। মায়ে মোক চাকৰিৰ কাৰণে যেতিয়া পঠাই দিলে, মই ইয়াত প্ৰাইভেট কোম্পানীত যেতিয়া চাকৰি কৰিলোঁ, সেই সময়ত মোৰ সহপাঠী যিসকল আছিল তেওঁলোকক মোৰ ঘৰৰ পৰা অনা কোমল চাউলৰ সান্দহ জলপান তেওঁলোকে খাই খুব ভাল পাইছিল। আৰু সেইসকল আছিল কিন্তু আকৌ অনা অসমীয়া, সৰহসংখ্যকে বেংগলী সম্প্ৰদায়ৰ আছিল। আৰু মোক যেতিয়া আমি টিফিনত মই আমাৰ চাকৰি যিটো সময়ত ব্ৰেক হয়, টিফিন সময়ত লাঞ্চ পিৰিয়ড হয়, লাঞ্চৰ সময়ত আমি কোমল চাউলৰ আৰু সান্দহৰ মই জলপান লৈ যাওঁ আৰু সেইসকলৰ লগত মই শ্বেয়াৰ কৰি খাওঁ। তেতিয়া তেওঁলোকে মোক ভাল পায় আৰু মোক বিচাৰে। এনেধৰণে কিছুদিন যোৱাৰ পিছত মই ভাবিলোঁ, মই তেওঁলোকক সুধিলোঁ যে আপোনালোকে খাই কেনেকুৱা পাইছে? বোলে নহয়, আমাক যদি তুমি অলপ দিব পাৰা দিবাচোন, যে আমি ঘৰতো খাই চাম। মায়ে মোক জলপানৰ কোমল চাউলৰ সান্দহ এনেকৈ দিয়া কৰিলে আৰু মই মোৰ সহপাঠীসকলক সৰু পলিথিনত ভৰাই পেলাই এনেকৈ দিম বুলি মনস্থ কৰিলোঁ। কিন্তু কথা হ'ল কি, পোনপটীয়াকৈ মই তেওঁলোকক দিয়া নাছিলোঁ। আচলতে মই কি কৰিছিলোঁ, মই যিটো কোম্পানী অনুষ্ঠানত চাকৰি কৰিছিলোঁ তাৰ সন্মুখতে যিখন দোকান আছিল, তামোল পাণৰ দোকানখনো মই দিছিলোঁ। দি পেলাই কৈছিলোঁ যে আপোনাক মই এইকেইটা বস্তু দিছোঁ আৰু কাষ্টমাৰ মই আপোনাক লগাই দিম, আপুনি খালী বস্তুখিনি ৰাখক। মই পেকিং কৰি দিয়া মতে তেওঁ বস্তুখিনি ৰাখিলে আৰু মই অফিচত ষ্টাফক ক'লোঁ যে এই দোকানখনতে ৰাখিছোঁ, কাৰণ ভিতৰলৈ বস্তু সোমাবলৈ নিদিয়ে, এতিয়া আপোনালোকে তাৰ পৰাই লৈ যাব। তেতিয়া তেওঁলোকে আৰু তাৰ পৰা এনেকৈ লৈ গ'ল। পইচা কি দিব লাগে আমাকে ভিতৰতে মোক দিলে, দিম এনেকৈ হ'ল। যেতিয়া মোৰ সেইটোৱে মোক প্ৰথম সাহসটো দিছে যে আমাৰ অনা অসমীয়াসকলে যিহেতু আমাৰ জলপানখিনি খাই ভাল পাইছে, গতিকে আমাৰ স্থানীয় মানুহেতো খাই ভাল পাবই। এনেকুৱা ধৰণৰ এটা মোৰ সেইটো এটা প্ৰথম বীজ। আৰু মোৰ ভাবিলোঁ যে আমি ঘৰত হোৱালে ইমান হুলস্থুলীয়া পৰিৱেশ, ইঘৰ সিঘৰত খোৱাৰ পৰিৱেশ বা বিভিন্ন ধৰণৰ এইবিলাক জা জলপানৰ কথা আহি পৰে। ইয়াত এনেকুৱা এটা পৰিৱেশ খুব কিবা খেলি মেলি আৰু। তাৰপিছত আহি ৰুমত সোমালোঁ। ৰুমত সোমাই পিনে মোৰ সেই একেসোপা চিন্তাই লাগি আছে। চিন্তা কৰা নাই, এনেকুৱা এটা পিঠা পনাৰ ব্যৱসায় চলিব পাৰে নেকি বাৰু? লাড়ু যদি মুড়ি লাড়ু চলিছে, তিলৰ লাড়ু চলিছে, আমাৰ পিঠাও কিয় নচলিব? এইবিলাক মই বিভিন্ন অঞ্চলত যেতিয়া আমি ঘূৰিছিলোঁ, বিভিন্ন ঘৰত মই তেতিয়া ৰাতি মই থাকিবলৈ পাইছিলোঁ, তেতিয়া এই কথা আমাৰ বিশেষকৈ জা জলপানৰ বিষয়ে মই বিস্তৃতভাৱে এটা আলোচনা কৰিবলৈ সুবিধা পাইছিলোঁ। মই আমাৰ অসমৰ চুকে কোণে কেনেকুৱা ধৰণৰ পিঠা পনা চলে। এই পিঠাটোৱে কিছুমান আপোনাৰ তিল পিঠা, নাৰিকল পিঠা, কিছুমানে জোন পিঠা, কিছুমানে পিঠাটোকে খুব ডাঙৰকৈ বনায়, ডাঠকৈ বনায়, কিছুমানে পিঠাটো অলপ লিকটীয়াকৈ বনায়, কিছুমানে খুব মচমচীয়াকৈ বনায়। এনেকুৱা বিভিন্ন ধৰণৰ চবেই বিভিন্ন ধৰণৰ পিঠা বনায়। সান্দহৰ ক্ষেত্ৰত যদি আমি যাওঁ, ধৰি লওক সান্দহটো আপুনি যেতিয়া চাব, বিশেষকৈ দুটা ধৰণৰ আমি সান্দহ দেখিলোঁ, এটা মখা সান্দহ আৰু এটা গুড়া সান্দহ। গুড়া সান্দহটো আপোনাৰ ফ্ৰী ফ্ল' তাত বিশেষকৈ। মখা সান্দহটো হ'লে এনেকুৱা, তাত অলপ দখৰা থাকে, অলপ আঠা থাকে। এনেকুৱা তেতিয়া মই তেখেতক সুধোঁ, এইটো মখা সান্দহ বুলি যে কৈছে, আপুনি কেনেকৈ হ'বলৈ পালে? মখা সান্দহ কিয় হ'ল? তেতিয়া সেই মোক আইতা এজনীয়ে এটা সময়ত বুজাই দিছিল যে এইটো আচলতে অন্য একো নহয়, আমাৰ ভঁৰালৰ একদম লাষ্টতে ধান যেতিয়া হেৰি হ'ব হ'ল, নতুন ভঁৰালৰ ধান ভৰাবলগীয়া হয়, তেতিয়া পুৰণা ভঁৰালৰ ধান যিখিনি আছিলে তলৰ ধানখিনি, এই গোটেই ধানখিনি আমি নি পেলাই আমি যেতিয়া তাক উখোৱা চাউল কৰি লৈ আমি সান্দহ বনাইছোঁ, তেতিয়া এইখিনি অলপ মুখা কি হ'ল বোলে, তাত চব ধান মিক্স হৈ গৈছে। আৰু ইয়াত বৰা ধান, জহা ধান, যিমান য'ত ধান ভেৰাইটি ধান আছে, এই গোটেই ধানৰ ভেৰাইটিখিনি মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পিছত ইয়াক আমি উখোৱা চাউল কৰি পেলাই আমি সান্দহ বনাইছোঁ। বিভিন্ন জা জলপান যিবিলাক আছে, বিভিন্ন পিঠা পনা যিবিলাক আছে বা বিভিন্ন লাড়ু যিবিলাক আছে, এইবিলাকৰ অসমৰ চুকে কোণে বিভিন্ন ধৰণে বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন ধৰণে আছে। এইবিলাক মই চাবলৈ এটা সুবিধা পালোঁ। তাৰমানে আল্টিমেট মই এতিয়া ভাবিছোঁ সেইটো মোৰ আচলতে এটা ৰিচাৰ্চেই হৈছিল। এইখিনিতে মই আমাৰ বিশেষকৈ অসমীয়া মহিলাখিনি কওঁ যে আমাৰ ইনষ্টেণ্ট ফুডৰ অভাৱ বুলি পেলাই আমাক সকলোৱে কয় যে আমি ৰেডি টু ইট, আমি মেগীৰ কাৰণে দৌৰি যাওঁ যে আমি 1 মিনিটত খাব পাৰি, চাওমিনৰ কাৰণে আমি দৌৰি যাওঁ যে 2 মিনিটত খাব পাৰি। কিন্তু আমাৰ জা জলপান আছে যিবিলাক আপুনি এনেধৰণে 1 মিনিট 2 মিনিটত আপুনি বনাই খাব পাৰিব। কোমল চাউল যদি আপুনি সঁচাকৈ ভাজি পেলাই আপুনি বৈয়াম এটাত ভৰাই থয়, আপুনি শিশুটোক আপুনি গৰম পানীত তিয়াই দিয়ক, খাব পাৰিব। সান্দহৰ কথাটো মই নকওঁৱেই। কিন্তু তাৰ আগতে আমাৰ ভোগালী জলপান শব্দটো আৰু আমাৰ ভোগালীৰ লগতো সৃষ্টি হৈছিল। সেইটো সময়ত আচলতে আপোনাৰ ঠিক সেইটো বিয়া হোৱাৰ কিছুদিন আগৰ কথা। তেতিয়া এনেকুৱা এটা দিনতে মই অকলশৰে বহি আছোঁ, কি কৰিম কি নকৰিম এনেকুৱা ধৰণৰ।
তেতিয়া মোৰ কাষতে এজন মানে স্ক্ৰীণ প্ৰিণ্টিঙৰ এজন ল'ৰা আছিল তেওঁক মই ক'লোঁ যে মই যে চাহ ভাই মইতো এতিয়া কোমল চাউলৰ সান্দহ এইবিলাক যে দোকানত দি আছোঁ এইটো নৰ্মেল পিপি এটাত দি আছোঁ এই নৰ্মেল পিপিটোত দিয়াতকৈ যদি মই অলপ কালাৰ ধৰণৰ কিবা এটা দিব পাৰিলে এনেকৈ ভাল হ'লহেঁতেন মই এনেকুৱা কালাৰ পেণ্ট ক'ত পাব পাৰোঁ তেতিয়া সেই যে নহয় তুমি পল্টন বজাৰত বা মানে গৈছোঁ বিচাৰিছোঁ তাত সেইটো কালাৰ প্ৰিণ্টেড মানে কালাৰ টাইপত আমি পলিথিন পাই যাব পাৰোঁ মই এনেকৈ চাইকেল লৈ গ'লোঁ বিচাৰি দেখিলোঁ যে হয় 6 আৰু 8 ইঞ্চি চাইজৰ মানে হালধীয়া ৰঙৰ পলিথিন পালোঁ পলিথিন মই 3 কেজিমান পলিথিন আনিলোঁ আনি পেলাই মই এওঁক সুধিলোঁ যে এইটোত মোৰ প্ৰিণ্টিং হ'বনে নহ'ব প্ৰথম চাইছিলোঁ সি দি পেলাই চালে প্ৰিণ্টিংটো ধুনীয়াকৈ ৰৈছে তাত মানে মোচ খাই নাযায় মই বোলো এটা কাম কৰোঁ ইয়াত মোক এটা ডিজাইন আঁকি দিব লাগে ডিজাইনটো এনেকুৱা ধৰণৰ হ'ব লাগে যিটো ডিজাইনে মানে যে ইয়াত যে অসমীয়া এটা কিবা এটা বস্তু আছে সেই বস্তুটো প্ৰতিনিধিত্ব কৰিব লাগিব বুজাব লাগিব কাৰণ আমি সদায় যিকোনো এটা বস্তু দেখি পেলাই তাক নিৰ্ধাৰণ কৰোঁ ভিতৰত কি আছে বা বাহিৰত কি আছে প্ৰথমে আমি মানুহজন দেখি পেলাই আমি ইয়াত থুলমূল এটা যিটো অনুভৱ কৰিব পাৰোঁ মই সেইটো কথা মই ভাবিছোঁ যে মোৰ পেকেটটোত থকা ছবিটোৱে কিবা এটা মানে বুজাব লাগিব তাক মই ক'লোঁ এটা কাম কৰ আমাৰ বানবাতিটো যিহেতু আমাৰ পৰম্পৰাগত হেৰি গতিকে বানবাতি এটা মোক আঁকি দিয়া আৰু বানবাতিতে কল এটা আৰু দৈ এনেকুৱা থাকিব এনেকৈ বুলি পেলাই থাকোঁ সি তেতিয়া আৰু সেই কথামতে ধুনীয়াকৈ বানবাতি এটা আঁকি দিলে স্ক্ৰীণ প্ৰিণ্ট মানে বানবাতি আৰু কল আৰু এনেকৈ দি পেলাই আঁকি দিলে এতিয়া আমি নাম কি দিম মোৰ মনত পৰিল যে সেই ভোগালীৰ সময়ত যিহেতু মই ঘূৰি পেলাই এইটো পাইছিলোঁ মই চালা ভোগালী জলপানেই দিয়া যাওঁ গতিকে ভোগালী জলপান বুলি নামটো ৰাখিলোঁ ধুনীয়া কাৰ্ভ কৰি পেলাই এনেকৈ হেৰি কৰি নামটো লিখি দিলোঁ ট্ৰাষ্টেড নেম ফৰ ইনষ্টেণ্ট ফুড এনেকৈ লিখিলোঁ দ্য ট্ৰাষ্টেড নেম ফৰ ইনষ্টেণ্ট ফুড আৰু তলত ধুনীয়াকৈ আপোনাৰ বাতিটো মানে বানবাতিটো আমি সজাই দিওঁ নমস্কাৰ মই মানে ভোগালী জলপান প্ৰতিষ্ঠানটোত মানে ওতঃপ্ৰোতভাৱে জড়িত আছোঁ আৰু যিখিনি পাৰোঁ তাৰপিছত যেতিয়া বিজনেছটো আৰম্ভ কৰিলে চাকৰিৰ পৰা মানে অব্যাহতি লৈ তেতিয়া মই মানে অকণমান চিন্তিত হৈছিলোঁ আৰু তাৰপিছত কেনেকৈ কি হ'ব কি নহ'ব এইবিলাক অলপ চিন্তা লাগিছিলে তাৰপিছত তেখেতৰ কৰ্ম কাৰ্য যিবোৰ দেখি অলপ আচৰিত হৈছিলোঁ তাৰপিছত লাহে লাহে আৰু তেখেতৰ লগত আগবাঢ়ি গ'লোঁ আৰু তেখেতক সহায় কৰিবলৈ তাৰপিছত গুৱাহাটীত থকা সময়ত তাৰমানে তেখেতে তেতিয়াও মানে নতুন লিংগত চাকৰিয়ে কৰি আছিল নতুন লিংগ পেপাৰখনত তাৰপিছত মানে কি হ'ল কি কাৰণে বা তেখেতে চাকৰিটো ৰিটায়াৰমেণ্ট দিলে নাজানো মই সেইটো কিন্তু মানে তেওঁ চাকৰিটো মানে ৰিজাইন দি উঠি তেওঁ ক'লে বিজনেছ কৰোঁ তাৰপিছত বিজনেছটোৰ ওপৰত মই আলোচনা কৰিলে মোৰ অলপ অভিজ্ঞতা আছে এনেকৈ মায়ে ঘৰৰ পৰা দিয়া বস্তু বাহানি লৈ মানে মই 2-এজন বন্ধুক খুৱাইছোঁ 2খন এখন দোকানত দিছোঁ তাৰপিছত তুমি পাৰিবা নেকি মোক এইটো সহায় মানে সেইটো সহায় কৰিবলৈ মই বোলো পাৰিম মোৰ গাঁৱত মাহঁতক দেখি আহিছোঁ এইবিলাকতো বস্তু এনেকুৱা কৰা তেনেকুৱা কৰা তাৰপিছত তেনেকৈ কোৱাৰ পিছত তেখেতে এটা মানে লোন ল'লে বেংকৰ লগত কথা পাতি লোনটো লৈ কামটো আৰম্ভ কৰিলে কিন্তু তেখেতৰ মানে কাৰুকাৰ্যবোৰ দেখি প্ৰথম অৱস্থাত অলপ মানে দুখো লাগিছে ভয়ো লাগিছে কি বা হয় কি বা নহয় কিন্তু এটা কথা ক'ব লাগিব মই মানুহজন বহুত ধৈৰ্যশীল বহুত ঘাত প্ৰতিঘাতৰ মাজত এই বিজনেছখন আজিলৈকে মানে আহি উপনীত হৈছে শ্ৰীযুত অজিত শৰ্মাৰ ভোগালী জলপানৰ লগত আচলতে মই প্ৰথম জড়িত হৈছিলোঁ 2009 চনত আৰু সেই 2009 চনৰ পৰা আজি 2022 চনৰ লগতে 22 চনলৈকে মই তেখেতৰ লগত খুব ওতঃপ্ৰোতভাৱে থাকি গ'লোঁ তাৰ এটা কাৰণ হ'ল যে মোৰ ব্যক্তিগত যিটো পেচা সেইটো হ'ল কোৱালিটি গুণমান আৰু প্ৰডাক্টিভিটি বা উৎপাদকতা আৰু এই গুণমান আৰু উৎপাদকতা এই দুইটাৰ প্ৰতি তেখেত অতি সজাগ সেই 2009 চনত তেতিয়া কোৱালিটি মেনেজমেণ্ট ছিষ্টেম চাৰ্টিফিকেশ্যন ISO 9001 বুলি এখন ষ্টেণ্ডাৰ্ড আছিলে আৰু সেইখন বহুতো ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকে এই চাৰ্টিফিকেটখন ল'বৰ কাৰণে অতি আগ্ৰহী আছিলে কাৰণ সেই চাৰ্টিফিকেটখন থাকিলে কিছুমান চৰকাৰী সুবিধাও তেতিয়া পাইছিলে আৰু গ্ৰাহকো আকৃষ্ট হৈছিলে গতিকে মোৰ প্ৰথম তেখেতৰ লগত কাম আছিলে এই সংক্ৰান্তত যে ISO 9001 আন্তৰ্জাতিক যিখন মানক আছে যিখন ষ্টেণ্ডাৰ্ড আছে সেই ষ্টেণ্ডাৰ্ডখন তেখেতৰ অনুষ্ঠানটোত প্ৰৱৰ্তন কৰা আৰু কৰি তেখেতে যাতে চাৰ্টিফিকেটখন পাব পাৰে তাৰ কাৰণে সহায় কৰি দিয়া অতিকৈ গৌৰৱৰ কথা যে ভাৰত চৰকাৰৰ জিৰ' এফেক্ট জিৰ' ডিফেক্ট JED প্ৰমাণপত্ৰ লাভ কৰা উত্তৰ পূব ভাৰতৰ প্ৰথমটো খাদ্য প্ৰস্তুতকাৰক প্ৰতিষ্ঠান
বিগত 2 দশকত ভোগালী জলপানে অসমীয়া সহৃদয়তা, আছামিজ কুইজিন, পৰম্পৰাগত জলপান খাদ্যক সৰ্বভাৰতীয় জনজীৱনৰ মাজলৈ লৈ গৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ প্ৰয়াস কৰিছে। অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ সহযোগিতাৰে নিৰ্মিত ৰেডি টু চাৰ্ভ ফলৰ ৰসৰ উৎপাদনৰে ৰসাহাৰ লক্ষ্যৰে ভোগালী জলপানৰ নতুন প্ৰকল্প নেচুৰাছ প্ৰতিষ্ঠানে অসমৰ দক্ষিণ কামৰূপ অঞ্চলৰ 6 গাঁৱত খাদ্য সংসাধন পানেৰী প্ৰতিষ্ঠা কৰিছে। এই প্ৰতিষ্ঠানৰ চৌহদতে পূৰ্বৰে পৰা ভোগালী জলপানৰ খাদ্য সামগ্ৰীৰ প্ৰস্তুতিৰ লগতে পেকেজিং কৰি আহিছে। ভোগালীৰ কথা ক'বলৈ গ'লে আচলতে বহুতেই আহি পৰে। আমি অলৰেডি ইতিমধ্যে আমি কৈছোঁৱেই যে 97 চনত যেতিয়া মই প্ৰথম DIC যোগেদি মানে লোনটো লওঁ, লোনটো লৈ পেলাই মই মাত্ৰ 8 ফুট আৰু 8 ফুট 12 ফুটৰ এটা ৰুমত প্ৰথম মানে ঘৰৰ মা, পৰিবাৰ, দেউতা এনেকৈ আৰম্ভ কৰি মোৰ এজন কৰ্মচাৰীৰে মই যিটো আৰম্ভ কৰোঁ, সেই আৰম্ভ কৰি আজি 25 বছৰৰ যি যাত্ৰা, এই যাত্ৰাত আচলতে মোক বহুতোজনে বিশেষকৈ মই প্ৰথম যেতিয়া গৈছিলোঁ তেতিয়া মই যদি কওঁ PC শৰ্মা, তেখেত ফাংচন মেনেজাৰ আছিলে, তেখেতে যদি মোক এই লোনটোৰ গোটেই মানে প্ৰজেক্টটো স্থানীয় জা জলপানৰ যিটো প্ৰপ'জেল সেইটো যদি নিয়াৰিকৈ বনাই নিদিলেহেঁতেন, সুন্দৰকৈ যদি আগত মানে বনাই নিদিলেহেঁতেন, তেতিয়া হয়তো বেংকে গ্ৰহণ নকৰিলেহেঁতেন। গতিকে মই তেখেতৰ ওচৰত কৃতজ্ঞ, আৰু মই কৃতজ্ঞ অসমবাসীৰ প্ৰতি, যিখন সমাজে আমাৰ খাদ্য সম্ভাৰক মই যিটো ভাবিছিলোঁ যে আমাৰ অসমীয়া খাদ্য সম্ভাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিটো মোৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাত তেখেতলোকে আজি 25 বছৰে যিখিনি সহায় সহযোগ কৰিছে, এইখিনি সহায় সহযোগ কৰাৰ কাৰণে আজি আচলতে মই এনেধৰণে থিয় হ'বলৈ সক্ষম হৈছোঁ, বা আমাৰ খাদ্য সম্ভাৰক পৰিচয় কৰা বুলি কিছু হ'লেও পৰিচয় কৰাই দিবলৈ সুখী হৈছোঁ। এই যাত্ৰাটোত মই প্ৰথমেই স্বীকাৰ কৰিব লাগিব যে আমাৰ যিখিনি কৰ্মচাৰী, যেনেকৈ মোক আৰম্ভণিতে মোৰ মা বা মোৰ দেউতা, মোৰ পত্নীয়ে মোৰ সহযোগ কৰিছিল, তাৰপিছত কিন্তু মই যিসকল মোৰ কৰ্মচাৰী ইয়াত মই নিযুক্তি কৰিছিলোঁ, এই কৰ্মচাৰীসকলে কিন্তু একদম খুব নিজৰ বুলি পেলাই, খুব নিজৰ বুলি, নিজৰ প্ৰতিষ্ঠান বুলি, নিজৰ ব্যৱসায় বুলি এনেধৰণে আচলতে তেওঁলোকে মোক সহায় কৰিছিল। কোনো সময়ৰ তেওঁলোকৰ মানে কথা নাছিল। যেতিয়াই মই বিচাৰোঁ, যেতিয়াই আমাৰ কামৰ প্ৰয়োজন হয়, তেতিয়াই তেওঁলোকে আগবাঢ়ি আহিছিল, আৰু আগবাঢ়ি তেওঁলোকে সহায় সহযোগ কৰিবৰ কাৰণে আজি আচলতে আমি এই অৱস্থাত পৰিণত হৈছোঁ। গতিকে দোকানীবিলাকো, আমাৰ ৰিটেইল শ্বপবিলাকো আমাৰ ব্যৱসায়টোত আগবঢ়াই নিয়াত যিখিনি সহযোগিতা কৰিলে, তাক সঁচাকৈ আচলতে মই তেখেতক মই কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। আৰু তেখেতলোকৰ এই সহানুভূতিৰ কাৰণে, এই সহযোগিতাৰ কাৰণে আচলতে ভোগালী জলপানে আজি এনেধৰণে প্ৰচাৰ আৰু প্ৰসাৰ পাবলৈ সক্ষম হৈছে। আমি অহা 8 নৱেম্বৰত আমি উদ্বোধন কৰিম, আৰু এই অনুষ্ঠানলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিম বুলি আমাক অৱগত কৰিছে। আমি তেখেতক আমি আমাৰ এই অনুষ্ঠানৰ প্ৰতি যি তেখেতে আমাক মৰম স্নেহ দেখুৱাইছে, তাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জানিও নজনা হলো পিন্ধাৰ সাজপাৰ খোৱাৰ আহাৰ সকলোতে ধৰুৱা হলো। অতিথি অভ্যৰ্থনা অতিথি আপ্যায়ন জানিও নজনা হলো। ভোগালী জলপানেৰে আহিল ভোগালী, লাড়ু চিৰা পিঠা সান্দলৈ আহা চুনা দৰু ভোগালী জলপানত জাতিৰ মান বচাবলৈ, জাতিৰ মান বচাবলৈ। আহা আগবাঢ়ি গাম ভোগালী ৰেগা, হাতে হাত ধৰি গাম ভোগালী ৰেগা। সবে ভাই ভোগালীৰে জয়, ভোগালীৰে জয়। অসমীৰ বুকুতে অসমীয়া জাতিয়ে নিজক পাহৰি গ'ল, নিজক
নিজক পাহৰি গ'ল আহা আগবাঢ়ি গা ভোগালীৰে গা হাতে হাত ধৰি গা ভোগালীৰে গা আহা আগবাঢ়ি গা ভোগালীৰে গা হাতে হাত ধৰি গা ভোগালীৰে গা